फांसी हो जिनाहारि खालामग्राखौ फांसी हो फांसी हो फांसी हो जिनाहारि खालामग्रा दलालि दारुखौ फांसी हो फांसी हो फांसी हो হয় আমি আজি তিনিটা দাবী লৈ পেলাই আমি গণসন্মিলন কৰিছোঁ। প্ৰথম দাবী হ'ল যোৱা ৩ তাৰিখে যি দুজনী মাইনৰ ছোৱালীক ৰেপ কৰিলে আৰু ৰেপ কৰিলে ৫ তাৰিখে যি মৃন্ময় খাখলাৰীক তেওঁলোকে হানিখুচি কৰি পেলাই মৃত্যু পথলৈ ঠেলি দিলে। এই ৫জন পাখণ্ড ইয়াত ধন আলী তালুকদাৰ, বাহাৰ আলী, ৰহমান আলী আৰু মাৰ্ডাৰ কৰা হিৰণ্ময় খাখলাৰীক মৃত্যুবৰণ কৰাত যিসকলে সহায় কৰিছিলে তেওঁলোক পাৰ্মিনা বেগম আৰু শেখ বৰালী। এই ৫জন ব্যক্তিক ফাঁচি দিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। আৰু দ্বিতীয় দাবীটো হ'ল যোৱা ৩ তাৰিখে যিটো ৰেপ হৈ গ'ল এই ৰেপৰ ঘটনাটো ফাৰ্ষ্ট ট্ৰেকত আনি পেলাই দুজনী ছোৱালীক এটা ন্যায় দিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আৰু তিনি নম্বৰ দাবীটো হ'ল হিৰণ্ময় খাখলাৰীয়ে যি মৃত্যুবৰণ কৰিলে মৃত্যুবৰণ কৰা আত্মীয়লৈ আমি অসম চৰকাৰৰ ২০ লাখ টকীয়া সাহায্য প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু দুজনী ছোৱালীক যি ৰেপ কৰিলে তেখেতসকলক প্ৰতিজনীক ৫ লাখ টকা প্ৰদান কৰিবৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু এইক লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই আমি প্ৰতিটো জিলা কমিটি আজি এই অনুষ্ঠানটো আমি গ্ৰহণ কৰিছোঁ। নিখিল বড়ো ছাত্ৰ সন্থাৰ স্পষ্ট মত যেতিয়ালৈকে এই ঘটনাটোৰ লগত জড়িত যিসকল ৫ ব্যক্তিক মই নাম লৈছোঁ তেখেতসকলে যদি ফাঁচি প্ৰদান নকৰে তেখেতসকলে শাস্তি প্ৰদান নিদিয়ে তেতিয়ালৈকে নিখিল বড়ো ছাত্ৰ সন্থাই আমি জংগী আন্দোলন কৰিম। আৰু অহা ২৭ মে তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত আমি গোৱালপাৰা দুধনি এটা গণবিক্ষোভ আমি ল'বলৈ গৈ আছোঁ। আৰু অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মেম কাতৰভাৱে অনুৰোধ জনাইছোঁ আপুনি যেন এই যি ঘটনা হৈ গ'ল অসমত এই যে অন্তিম ঘটনা হওক আৰু ৫জন যি ব্যক্তিয়ে জড়িত আছে তেখেতসকলক ফাঁচি প্ৰদান কৰি পেলাই পুনৰবাৰ যেন অসমত তেনেকুৱা ঘটনা নহয় এইটো আপুনি এটা এক্সাম্পল দাঙি ধৰিবৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ।